আপোনালোক আটাইকে আসামিজ জ্ঞানকুলৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সংক্ষিপ্তভাৱে আমাৰ জন্মভূমি অসম ৰাজ্যখনৰ বিষয়ে। আমাৰ জন্মভূমি অসম ৰাজ্য আমাৰ দেশ ভাৰতবৰ্ষৰ উত্তৰ পূব সীমান্তত অৱস্থিত। বিভিন্ন গছ-গছনি, নদ-নদী আৰু পাহাৰেৰে আবৃত অসম এখন প্ৰাকৃতিকভাৱে অতি মনোমোহা ৰাজ্য। প্ৰাকৃতিকভাৱে অতি মনোমোহা হোৱাৰ উপৰিও আমাৰ ৰাজ্যখন প্ৰাকৃতিক সম্পদত অতি সমৃদ্ধশালী। আমি ভাৰতবৰ্ষৰ পূব দিশত অৱস্থিত কাৰণে আমাৰ ৰাজ্যখনক সূৰ্য উঠা দেশ বুলিও কোৱা হয়। সেইকাৰণে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এতিয়া সংক্ষিপ্তভাৱে যদি আমি আলোচনা কৰোঁ আমাৰ অসমৰ বিষয়ে, তেনেহ'লে আলোচনাটো আমি এনেকুৱা ধৰণে আৰম্ভ কৰিব লাগিব। আমাৰ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ বা কামৰূপ, আৰু কালক্ৰমত আমি অসম নামেৰে পৰিচিতি লাভ কৰোঁ। আমাৰ অসমৰ মুঠ মাটিকালিৰ পৰিমাণ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। এতিয়া আমাৰ অসমৰ চাৰিসীমাৰ কথা যদি কওঁ, তেনেহ'লে আমি চাৰিসীমাত দুখনকৈ বৰ্হি ৰাষ্ট্ৰ আমি দেখা পাওঁ। এখন হৈছে ভূটান আৰু আন এখন হৈছে বাংলাদেশ। আমাৰ অসমৰ চাৰিসীমাটো এনেধৰণৰ: উত্তৰে আমাৰ ভূটান, অৰুণাচল প্ৰদেশ, দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা, পূবে আমাৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ, পশ্চিমে মেঘালয়, পশ্চিমবংগ আৰু বাংলাদেশ অৱস্থিত। আমাৰ ৰাজ্য অসমে পৰিচয় লাভ কৰিছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। আমাৰ ৰাজধানী চহৰ হৈছে দিছপুৰ। বৰ্তমান আমাৰ ৰাজ্যৰ থকা জিলাৰ সংখ্যা হৈছে মুঠ 35খন আৰু স্বায়ত্তশাসিত পৰিষদৰ সংখ্যা হৈছে মুঠ 3খন। বৰ্তমান আমাৰ ৰাজ্যৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে প্ৰফেচাৰ জগদীশ মুখী ডাঙৰীয়া। আমাৰ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু আমাৰ অসমত বৰ্তমান বিজেপি মিত্ৰজোঁটৰ চৰকাৰে শাসন কৰি আছে। আমাৰ উচ্চ ন্যায়ালয় হৈছে গুৱাহাটী, আৰু উচ্চ ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশগৰাকীৰ নাম হৈছে সুধাংশু ধুলিয়া। আমাৰ অসমৰ বিধানসভাৰ আসন হৈছে মুঠ 126খন, লোকসভাৰ আসন হৈছে আমাৰ 14খন আৰু ৰাজ্যসভাৰ আসন হৈছে আমাৰ 7খন। আমি 2011ৰ লোকপিয়ল অনুসৰি আমাৰ ৰাজ্যৰ জনসংখ্যা 3,12,00,000। এই 3,12,00,000 জনসংখ্যাৰ প্ৰায় 85.9% লোক গাঁও অঞ্চলত বাস কৰে। এইটো কথা প্ৰমাণ হয় যে আমাৰ সৰহসংখ্যক মানুহে আমাৰ গাঁৱত বাস কৰে। সেয়ে আমাৰ ৰাজ্যৰ ঘাই জীৱিকা হৈছে কৃষি, আৰু অতি কম সংখ্যক মানুহে আমাৰ চহৰ অঞ্চলত বাস কৰে। আৰু আমাৰ জনবসতিৰ ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় 400 গৰাকী লোক। এতিয়া প্ৰাকৃতিকভাৱে যদি আমি চাওঁ, প্ৰাকৃতিকভাৱে আমাৰ অসমক 3টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, আনটো হৈছে বৰাক উপত্যকা, আৰু তৃতীয়টো হৈছে পাহাৰীয়া অঞ্চল। এই পাহাৰীয়া অঞ্চলত কাৰ্বি আংলঙৰ মালভূমি অঞ্চল আৰু উত্তৰ কাছাৰৰ পাৰ্বত্য অঞ্চলক সামৰি লোৱা হৈছে। আমাৰ অসম এখন নদীমাতৃক দেশ। অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীক আমাৰ অসমীয়া সমাজৰ আয়ুস ৰেখা বুলি কোৱা হয়। অসমত ঘাইকৈ দুখন প্ৰধান নদী আছে, এখন হৈছে বৰাক আৰু আন এখন হৈছে ব্ৰহ্মপুত্ৰ। এই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ বিভিন্ন নৈ উপনৈয়ে আমাৰ অসমখন আগুৰি ৰাখিছে, আৰু এই নদী আৰু উপনদীসমূহৰ যি পানী, সেই পানীয়ে আমাৰ অসমৰ কৃষক ৰাইজৰ লগতে অসমৰ জনগণৰ পানীৰ চাহিদা পূৰণ কৰাৰ লগতেও আমাৰ অসমৰ মাছৰ চাহিদা যথেষ্ট পৰিমাণে পূৰণ কৰে। যিদৰে কোনো এটা বস্তু থাকিলে আমাৰ সুবিধা হয়, ঠিক তেনেদৰে অসুবিধাৰো সৃষ্টি হয়। এই নৈ আৰু উপনৈসমূহৰ পানীয়ে বাৰিষা কালত আমাৰ অসমত বানপানীৰ সৃষ্টি কৰি আমাৰ জনগণৰ যথেষ্ট ক্ষতি সাধন কৰে। আমাৰ আটাইতকৈ বৃহৎ নদী ব্ৰহ্মপুত্ৰক আমি লোহিত বা লৌহিত বুলিও জানো। এই ব্ৰহ্মপুত্ৰৰ বুকুতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী অৱস্থিত, আৰু এই নদীদ্বীপ মাজুলীৰ মাটিকালি হৈছে 929 বৰ্গ কিলোমিটাৰ। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দও এই ব্ৰহ্মপুত্ৰ নদীৰ বুকুতে অৱস্থিত, আৰু উমানন্দৰ মাটিকালি হৈছে প্ৰায় 17 বিঘা 2 কঠা 5 লেচা মাটি। এতিয়া আমি যদি আমাৰ জাতীয় সংগীতৰ ফালে আহোঁ, তেনেহ'লে আমাৰ জাতীয় সংগীত হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে সৃষ্টি কৰা অ মোৰ আপোনাৰ দেশ শীৰ্ষক গীতটি। আমাৰ জাতীয় শ্লোগান হৈছে জয় আই অসম। আমাৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। ৰাজ্যিক সাহিত্য সভা হৈছে আমাৰ অসম সাহিত্য সভা। আমাৰ জাতীয় উৎসৱ হৈছে বিহু। জাতীয় নৃত্য হৈছে আমাৰ বিহু নৃত্য। জাতীয় ফুল হৈছে আমাৰ কপৌ ফুল। জাতীয় জন্তু হৈছে আমাৰ এশিঙীয়া গড়। জাতীয় আমাৰ চৰাই হৈছে দেওহা।
আৰু জাতীয় গছ হৈছে আমাৰ হোলং। যদিওবা আমাৰ জাতীয় উৎসৱ বিহু আমাৰ অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোকৰ নিজস্ব উৎসৱ আৰু পাৰ্বণ আছে। সেই উৎসৱ পাৰ্বণসমূহ তেওঁলোকে নিজা নিজিকে উদযাপন কৰাৰ উপৰিও সকলোৱে মিলি একেলগে বিহু উৎসৱটি উল্লাস মালহেৰে আমাৰ অসমত পালন কৰে। তাৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব নৃত্য আছে আৰু তেওঁলোকে বিহু নৃত্যৰ উপৰিও সেই স্বকীয় নৃত্যসমূহ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব সাহিত্য আৰু সংস্কৃতিও আছে। তেওঁলোকে নিজৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কাৰণে নিজাববীয়াকৈ তেওঁলোকৰ সাহিত্য সভাও অনুষ্ঠিত কৰে। এতিয়া দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং ধলাশদিয়া দলং, যিখনক আমি ভূপেন হাজৰিকা সেতু বুলি জানো, সেইখন আমাৰ অসমতে অৱস্থিত। আমাৰ অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতে অৱস্থিত। সেইখন দলঙৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। পৃথিৱীৰ ভিতৰতে বনৰীয়া মহৰ সংখ্যা আমাৰ অসমতে বেছি। আমাৰ অসমত 820 বিধ প্ৰজাতিৰ চৰাই পোৱা যায়। তাৰ উপৰিও বছৰি প্ৰায় 280 বিধ পৰিভ্ৰমী চৰাই আমাৰ অসমলৈকে আহে। আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 5খন: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাঙৰ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ কাৰণে পৃথিৱী বিখ্যাত আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান ব্যাঘ্ৰ প্ৰকল্পৰ বাবে পৃথিৱী বিখ্যাত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কোৱে বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছিল। দেশৰ ভিতৰতে আমাৰ অসমত প্ৰথমবাৰৰ কাৰণে 1889 চনত ডিগবৈত খাৰুৱা তেলৰ খনন কৰা হৈছিল। আমাৰ গুৱাহাটীৰ দিছপুৰত অৱস্থিত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ পৃথিৱী বিখ্যাত। আপোনালোকে জানি আচৰিত হ'ব যে গোটেই বিশ্বৰ 15.6% চাহপাতৰ চাহিদা আমাৰ অসমে পূৰণ কৰে আৰু আমি আমাৰ দেশৰ 55% চাহপাতৰ চাহিদা আমাৰ অসমে পূৰণ কৰে। ইয়াৰ উপৰিও পাট মুগাৰ কাপোৰৰ কাৰণে আমাৰ অসম পৃথিৱী বিখ্যাত। আমাৰ অসমৰ শুৱালকুছিক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কোৱা হয়। আমাৰ অসমত বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্য মুঠ 17খন আছে। পৰ্যটন ক্ষেত্ৰত যদি আমি কথা কওঁ, আহোম ৰজাদিনীয়া শিৱসাগৰত থকা আহোম ৰজাদিনীয়া যিবোৰ কীৰ্তিস্তম্ভ আছে, শিৱসাগৰ ৰংঘৰ, শিৱদৌল, কাৰেংঘৰ, তাৰপিছত আমাৰ বানৰজাৰ দিনত তেজপুৰত নিৰ্মিত অগ্নিগড়, এইবোৰক আমি আমাৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত সামৰি ল'ব পাৰোঁ আৰু এইবোৰ পৰ্যটন ক্ষেত্ৰতে দেশী বিদেশী পৰ্যটকে বছৰি ভিৰ কৰে। ইয়াৰে 18 শতিকাত স্থাপন কৰা ৰংঘৰক এছিয়া মহাদেশৰ ভিতৰতে প্ৰথম ৰংগমঞ্চ হিচাপে ঘোষণা কৰা হৈছে। তাৰোপৰি তীৰ্থস্থানৰ ভিতৰত নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ, হাজোত থকা হয়গ্ৰীৱ মাধৱ মন্দিৰ, পুৱামক্কা বশিষ্ঠ মন্দিৰ, ধুবুৰীত থকা টেগ বাহাদুৰৰ শিখ ধৰ্মাৱলম্বী যি হেৰি আছে গুৰুদ্বাৰ, সেই গুৰুদ্বাৰো আমাৰ বিভিন্ন দেশৰ বা বিদেশৰ পৰা আহি ধৰ্মপ্ৰাণ লোকে তাত অংশগ্ৰহণ কৰে। এতিয়া আমি বিশ্ববৰেণ্য ব্যক্তিৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, তেনেহ'লে আমি প্ৰথম নাম ল'ব লাগিব ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ। তেখেতৰ সংগীতৰ যোগেদি বিশ্ব মানচিত্ৰত অসমৰ এটা স্বকীয় পৰিচয় দাঙি ধৰিছিল। তাৰ উপৰিও টকিঅ' অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰি লাভলীনা বৰগোহাঁয়ে আমাৰ অসমক এটা স্বকীয় পৰিচয় দাঙি ধৰিছে। তাৰ উপৰিও আমাৰ দৌৰবিদ হিমা দাসেও আমাৰ অসমক বিশ্ব মানচিত্ৰত দাঙি ধৰিছে। এতিয়া ৰাজ্যিক পৰ্যায়ত যদি আমি সংগীতৰ ক্ষেত্ৰত আমি ক'ব যাওঁ, তেনেহ'লে অংগৰাগ মহন্ত, জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম আমি ল'ব লাগিব। তাৰ উপৰিও অভিনয়ৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ, তেনেহ'লে আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন, সীমা বিশ্বাস, এইসকল ব্যক্তিৰ নাম আমি স্বীকাৰ কৰিব লাগিব। এতিয়া সংক্ষিপ্তভাৱে অসমৰ বিষয়ে এইটোৱে আছিল পৰিচয়। এটা সৰু ভিডিঅ'ত অসমৰ দৰে এটা বৃহৎ বিষয়ক সামৰি লোৱাটো একেবাৰে সম্ভৱ নহয়। মই মোৰ অনিচ্ছাকৃত ভুলৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু যিসকল ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' উপভোগ কৰিছে, যদি আপোনালোকে ভাবে যে আমাৰ ভিডিঅ' আপোনালোকক উপকৃত কৰিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আটাইকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় অসম।